বহাগ মানেই প্ৰকৃতিৰ বৰ্ণময় বিন্যাস। বহাগ মানেই হৃদয়ৰ নিভৃত আলাপ। শুকান বিৰিখে যেনেকৈ সেউজীয়া সাজ পিন্ধিবলৈ বহাগলৈ অপেক্ষা কৰে, তেনেকৈ উন্মনা মনেও বহাগতে অপেক্ষা কৰে প্ৰিয়জনলৈ। বহাগৰ আগমনৰ সময়ত এয়া পল্লৱিকা বৰুৱাৰ কবিতা প্ৰত্যাশা বহাগৰ। গছৰ সেউজীয়া পাতত এতিয়া বহাগ অহাৰ বতৰা। উন্মনা মনে আহ্লাদৰ কল্লোলত উঠিছে ভাহিছে। এইবেলি বহাগত প্ৰিয়জন আহিব। আজি ডাকুৱালৰ পৰা পালোঁ মোলৈ লিখা চিঠিখন। মৰমৰ মৰম ল'বা। আজি ফাগুনৰ মৃদু মৃদুকৈ বলা বতাহজাকে মনত পেলাইছে বাপুতি সাহোন বহাগৰ বিহুটিলৈ। মনত পৰিছে তোমালৈ। ফুলো নুফুলোকৈ পাতৰ আঁৰত লুকাই ফুলা নাহৰ ফুলৰ কলিটোৱে ৰিঙিয়াই মাতিছে তোমাৰ কাষলৈ। কুশলে আছানে তুমি? গছৰ ন কুঁহি পাতে কুলিৰ শোল আমাতে বুকুত ঢৌ তুলিছে। মোৰ তোমালৈ বাৰে বাৰে মনত পৰিছে। যোৱাটো বহাগত ছুটি নাপালোঁ, ঠেহ ধৰি থাকিলা তুমি। মুগাৰ সাজযোৰ জাপতে ৰাখিলা, গছৰ কপৌ ফুল গছতে মৰহালা। শুনাচোন, এইবাৰ বহাগত গৰু বিহুৰ পুৱাই পামগৈ। মাহ হালধি পিহি থবা আৰু মোলৈ মৰমেৰে সাঁচি ৰাখিবা বিহুৱানখন। শুনাচোন, এইবাৰ এমাহৰ ছুটি জানা। এইবাৰ বহাগতে তোমাক একেবাৰে আপোন কৰি লোৱাৰ কথা ভাবিছোঁ, বুজিছা? শেষত বহু মৰমেৰে তোমাৰ। হৃদয়ত এতিয়া ভাৰ ভঙা উচা। এফালে বহাগৰ আগমন, আনফালে প্ৰিয়জনৰ আগমন। মাজত অপেক্ষাৰ মধুৰ ক্ষণ, মধুৰ ক্ষণ, মধুৰ